সকলকে স্বাগতম জানাইছো মই ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী বাইদেউসকলৰ বাবে এটা নতুন খবৰ আৰু বিশেষ এটা বেয়া খবৰ ক'ব লাগিব, কিয়নো এবাৰ বাজেটত অংগনবাড়ী কৰ্মী আৰু শ্ৰমিকসকলৰ যি দৰমহা বা ভাড়া ইত্যাদি এইবাৰ বাজেটত বাজেটত কৰ্তন কৰা হৈছে, মাচুল আৰু যি বাজেট ধৰা হৈছিল ধাৰ্য কৰা হৈছিল আৰু সেই বাজেট অনুসৰি কিছু পৰিমাণে কৰ্তন কৰা হৈছে। আৰু সেই সন্দৰ্ভত ইতিমধ্যে অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে জনোৱা তথ্য অনুসৰি যে এইবাৰৰ বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰা নাই আৰু কৰ্তনহে কৰিছে। চ' মই আপোনালোকক সবিশেষ বিস্তাৰিত জনাই আছোঁ। তুলনাত 300 কোটি টকা বৃদ্ধি পাইছে বছৰৰ বাজেটত সংশোধিত ৰূপে কৰ্তন কৰা হৈছে, যিটো 2023-24 চনত এতিয়া 21,521.13 কোটি টকাৰ পৰা এতিয়া 21,200 কোটি টকালৈকে হেৰাক পাইছে এই বাজেটত ধন। অৰ্থাৎ ইয়াৰ দ্বাৰা আমি গম পাব পাৰোঁ যে বাজেটত এই কৰ্তনৰ বাবে অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাসকলৰ যি দৰমহা বা ভাড়া TAD 2016 প্ৰদান কৰাত পলম হ'ব। পুষ্টি আৰু আদিৰ বাবে ধন মাহৰ পিছত মাহ ধৰি দিয়া নহ'ব। এয়া আপোনালোকে ঠিকে শুনিছে যে পুষ্টিৰ ক্ষেত্ৰত ধন মাহৰ পিছত মাহ ধৰি দিয়া নহ'ব বুলি ইতিমধ্যে কোৱা হৈছে। আৰু কাৰণ বিত্তীয় কেন্দ্ৰীয় যি পুঁজি আছে সেই পুঁজি মুকলি কৰা নহ'ব। বিত্তমন্ত্ৰীয়ে মহিলাৰ বাজেটক লৈ ডাঙৰ ঘোষণা কৰাটো এটা নিষ্ঠুৰ ধেমালি, কিন্তু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বাজেটত আবণ্টন বৃদ্ধি হোৱা নাই। আপোনালোকে ঠিকে শুনিছে। আৰু বৃদ্ধিৰ পৰিৱৰ্তে কৰ্তনহে কৰিছে বিত্ত বিভাগে। কিন্তু এইবাৰ সেই হেতুকে দেখা গৈছে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যি শাখা আছে সেইসকল ব্যক্তিয়ে বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে বহিছিল ৰাতি, আৰু বহাৰ পিছত কি সিদ্ধান্ত লয় মই ইয়াৰ নেক্সট ভিডিঅ'ত মই লৈ আনিবলৈ যত্ন কৰিম। কিন্তু মেইন কথাটো হৈছে যে অংগনবাড়ীৰ যি পাৰিতোষিক বা মাহেকীয়া যি 4,000 টকা সেইখিনি দিওঁতে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰাত পলম হ'ব। আপোনালোকৰ মাহেকৰ যি ধন আপোনালোকে লাভ কৰি আছে সেই ধনখিনি আপোনালোকে কেইবা মাহ জোৰা নাপাব পাৰে, এই কথা ইতিমধ্যে সদৰি কৰিছে অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে। আৰু মেইন কথাটো হৈছে যে বাজেটত যিহেতু কৰ্তন কৰা হৈছে বাজেট, আপোনালোকৰ যি ধনৰাশি দিয়া হৈছিল আৰু 2023-24 যি ধনৰাশি দিয়া হৈছিল তাৰ বিনিময়ত কিছু কৰ্তন কৰা হৈছে, কিন্তু বৃদ্ধিৰ কোনো প্ৰয়োগ কৰা নাই। আপোনালোকে নিশ্চয় ইয়াত দেখা পাইছে আঁচনিৰ বাজেটত বছৰত মৰে সংশোধিত তুলনাত 300 কোটি টকা বৃদ্ধি পাইছে, কিন্তু কৰ্তন কৰা হৈছে 2023-24 21,521.13 কোটি টকাৰ পৰা এতিয়া 21,200 কোটি টকালৈ হেৰাক পাইছে। আপোনালোকে ঠিকে শুনিছে। আৰু আজিৰ এয়া খুবেই গুৰুত্বপূৰ্ণ আপডেট। এই আপডেটটো আপোনালোকে সকলো অংগনবাড়ী কৰ্মী সহায়িকালৈ শ্বেয়াৰ কৰি দিব, কিয়নো আপোনালোকে জানে যে এই অংগনবাড়ী কৰ্মী সহায়িকা ধাৰাবাহিক আন্দোলন কৰি আছিলে, কিন্তু কাৰ কথা মতে বা কোন সন্থাই এই আন্দোলন বন্ধ কৰিলে আপোনালোকে নিশ্চয় জানে। আৰু যিহেতু সন্থা ইতিমধ্যে দুটা ভাগত বিভক্ত হৈছে, কিন্তু এটা সন্থা হৈছে চৰকাৰ পক্ষী, আৰু সেই চৰকাৰৰ যি পক্ষী সন্থা আছে সেই চৰকাৰৰ সৈতে একলগ হৈ থকা সন্থা তাকো বহুতে প্ৰশ্ন কৰিছে ইতিমধ্যে মোৰ কমেণ্ট ছেকশ্যন যোগে যে আপোনালোকে চৰকাৰৰ পৰা কি লাভ কৰিছে, এনেকুৱা ধৰণৰ প্ৰশ্ন ইতিমধ্যে উদ্ভৱ হৈছে। কিন্তু আকৌ দেখা গৈছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাও একেটা ভুলেই দেখোন কৰা পৰিলক্ষিত হৈছে বহুতৰ প্ৰশ্ন মতে, কিয়নো অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ইতিমধ্যে দেখা গৈছে যে আন্দোলনৰ ৰূপ আছিল সেয়া ইতিমধ্যে উঠাই লৈছে, অসহযোগ কাৰ্যসূচী উঠাই লৈছে। কিছুদিন যিটো পোষণৰ কাম বন্ধ কৰিছিল আকৌ পূৰ্ণাংগ বন্ধ ঘোষণা কৰিছিল, কিন্তু এতিয়া বৰ্তমান পৰিলক্ষিত হৈছে যে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাও কোনো ধৰণৰ আন্দোলনৰ ঘোষণা কৰা নাই। কিন্তু আগন্তুক আপোনালোকে জানে যে আগন্তুক 1 তাৰিখৰ পৰা বা 3 তাৰিখৰ পৰা 15 আগষ্টলৈকে আৰু 15 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত ট্ৰেক্টৰ লৈ কৃষকসকলে যি আন্দোলন কাৰ্যসূচী চলাব। কিন্তু আপোনালোকৰ ইয়াৰ মাজতে আন্দোলনৰ কাৰ্যসূচী যদি আপোনালোকে আৰম্ভ কৰিব নোৱাৰে, বহুতে কমেণ্ট ছেকশ্যন এনেকুৱা ধৰণৰ কৈছে, বহুতো কৰ্মীৰ মুখৰ পৰা ভাষ্য প্ৰকাশ পাইছে যে যদিহে এই কেইদিনৰ ভিতৰত আন্দোলনৰ কোনো পৰামৰ্শ সন্থা গ্ৰহণ নকৰে তেনে ক্ষেত্ৰত কৃষক আন্দোলনৰ মাজত অংগনবাড়ী নুই হৈ যাব বা অংগনবাড়ীৰ কোনো নাম নাথাকিব। আৰু আপোনালোকে জানে চৰকাৰে ইতিমধ্যে নাম লোৱা বন্ধ কৰিছে অংগনবাড়ী কৰ্মী সহায়িকা বা আশা কৰ্মী বা ৰন্ধন কৰ্মী আদিকে ধৰি যি ৰাজ্যিক কেন্দ্ৰীয় চৰকাৰৰ যি আঁচনিত কৰ্মভুক্ত কৰ্মচাৰী ইতিমধ্যে কোনো নাম পৰিলক্ষিত হোৱা নাই। চ' আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিল। ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিব, যিহেতু ভিডিঅ'টো গুৰুত্বপূৰ্ণ, যাতে অসমৰ যিহেতু সন্থাই ভাগ হৈছে আৰু প্ৰতিটো সন্থাই এইখিনি গুৰুত্বপূৰ্ণ খবৰ বা ইনফৰ্মেটিভ খবৰ শুনিব লাগে, আৰু আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।